এয়া হয় বাইকৰ শ্ব'ৰুম স্পেচিয়েল ডিছকাউণ্ট ফৰ অল পালচাৰ 150 মডেল 10,000 ডিছকাউণ্ট অ' মাই গড এতিয়া গৈ আছোঁ আমি হেল্ল' হেল্ল' Oh my god, rocket. Hello. Hello. Hey dosto, welcome Sanjoy official channel. আজি এটা ব্লগ বনাবলৈ গৈ আছে ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে চ' গাইজ তো ভিডিঅ'টো ফুল ৱাচ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লাইক শ্বেয়াৰ কৰি দিবা बस अन्त झुटियो बस दिस ফাইনেলি গাইজ এতিয়া গৈ আছোঁ আমি হোজাই ডিষ্ট্ৰিক্টৰ হাওৰা ঘাট বুলি কোৱা জেগাত চ' গাইজ ইয়াত যোৱাৰ এটাই কাৰণ যে আমাৰ সঞ্জয় লামা যে এমাহমান হৈ গ'ল মানে বাইক কিনা চ' গাইজ সেই মানে তাৰ বাইকৰ মানে RC আহিছে চ' দোকানীজনে ফোন কৰি মাতিছে আৰু RC ল'বলৈ মাতিছে চ' আমি এতিয়া গৈ আছোঁ হাওৰা ঘাটত চ' গাইজ হাওৰা ঘাটত যোৱাত কি হ'ব কেনেকৈ হ'ব ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব আৰু কেনেকৈ দাম আছে আৰু কি বাইক আছে চব দেখাই আছোঁ চ' এণ্ডত এনজয় কৰা আমাৰ হোজাই ডিষ্ট্ৰিক্টত এতিয়া বৰ্তমান ধান ৰুবলৈ সময় আছে আৰু এইপিনে কিনাৰ পিনে ৰাইট চাইডৰ বহুত পানী আছে আৰু ধান ৰুবলৈ সময় হৈছে আৰু এনেকৈ ৰাস্তা সেউজীয়া গছ গছনিৰে ভৰপূৰ ৰাস্তাখিনি চ' গাইজ কিমান ধুনীয়া লাগে ৰাস্তাৰ কাষে গাড়ী অঁ ভাল এতিয়া গৈ আছোঁ গছ গছনি চাহাকৈ আৰু এনেকৈ গৈ ফাইনেলি গাইছে ইয়াত ধান ৰোৱা মানুহখিনি এনেকৈ ৰেষ্ট লৈছে 12টা বাজিছিলে আৰু ৰেষ্ট লৈছে এতিয়া ভাত খাই আছে খানা খাই আছে চ' এইটো কি বস্তু আকৌ ৰকেট চ' গাইছ গৈ আছোঁ হাই হাই সবেজ পাম আৰু হাওৰা ঘাট হাওৰা ঘাটৰ দোকানবিলাক ইয়াৰ আছিলে ট্ৰেফিক পুলিচ এইটো হ'ল দোকানবোৰ এনেকুৱা আছে টু লাইন ট্ৰেন্স ৰাস্তাখিনি বহুত বেয়া গাইছ আৰু ফাইনেলি আহি গ'লোঁ ইয়া দোকানটো কি বোলে লোন মেলা বাইক বাহ কি মজা বাইক গাইছ বাহ এইটোৱে হয় গাইছ ফাইনেলি সোমাই আহিলোঁ দোকানত চ' এতিয়া চাওঁ এতিয়া শ্ব'ৰুমটো কেনেকুৱা বাহ গাইছ চাওক বাইক আমাৰ সঞ্জয় লামা চাইন মাৰি আছে চ' তাৰ RC ল'বলৈ তো বাইকটো চাওকচোন কিমান ধুনীয়া বাহ এইবিলাক পালচাৰ মজা আৰু এতিয়া চাওঁ এইপিনে চ' এইটো কিমান ডাঙৰ চকাখিনি অ' এইটো কি গাইছ বাহ এইটো বুলেট নেকি বুলেট নহয় চাগে আৰু এইবিলাক হয় বাকীকেইটা এনেকুৱা আছে গাইছ
বাইক কেইটা চ' নিউ আৰু এইটো আৰু চাই গৈ আছোঁ এইটো কি বস্তু স্পেচিয়েল ডিছকাউণ্ট ফৰ অল পালচাৰ 150 মডেল 10,000 ডিছকাউণ্ট অ' মাই গড গাইজ ইয়াত 10,000 ডিছকাউণ্ট দিছে পালচাৰ 150 বাইকক পালচাৰ 150 পূৰা নিউ গাইজ 1,70,000ত পূৰা কেছ পাই যায় কাম বন হৈ গ'ল এতিয়া যাওঁগৈ চ' গাইজ তোমালোকেও যদি পালচাৰ 150 ল'বলৈ আহা তেতিয়াহ'লে লোন মেলা বুলি দোকানটোৰ নাম আছে হাওৰাঘাটত পালচাৰ 150 1,70,000 আৰামছে পাই যায় ইয়াত চ' গাইজ মোৰ দুটা ভিডিঅ'তে 54 ছাবস্ক্ৰাইবাৰ ইনক্ৰিজ কৰিবলৈ সক্ষম হৈছোঁ বিকজ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ ওপৰত আৰু এনেদৰে ছাপৰ্ট মৰমবোৰ পাই থাকিলে মই আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম থেংক ইউ গাইজ